लेंहरजानाय आलासिफोरनि आखायाव गथायबाय। बर' रावखौ भारत संबिजिरनि 90 फारियाव थिसननो हानाय बिटिसि एकर्डखौ एबसुआ गनायबोआखै। हाग्रामा महिलारि। কিন্তু আমার নিজের সংগঠন অল বড় স্টুডেন্টস ইউনিয়ন আবসুহে আমার শক্তিকে বিরোধিতা করেছে। नैरोजाथाम मायथाइयाव बिएलटिआ भारत सरकारजों बिटिसि एकर्ड खालामनाय समाव आसामनि असमिया, गोरखा, राजबंशी, मुसलमान, बेंगली, आदिबासी आरो गासै हारि माहारिफोरा हेफाजाब होबोदोंमोनब्लाबो नाथाय एबसुआ गनायबोआखै। बे रावखौ बुंदों बिटिसिनि बारग' गाहाय हाग्रामा महिलारिया। गोरखाসকলেও দিছে, ৰাজবংশীসকলেও দিছে, মুছলিমো দিছে, বেংগলীও দিছে, অসমীয়াও দিছে, আদিবাসীও দিছে, সব জাতিয়ে দিছে। কিন্তু আমার নিজের সংগঠন অল বড় স্টুডেন্টস ইউনিয়ন আবসুহে আমার শক্তিকে বিরোধিতা করেছে। সাপোর্ট করা নাই কোন গাঁৱৰ কথা এইটো। बर'नि माहारि आफाद दुलाराय बर' फरायसा आफादा हेंथासो होबोबाय थादोंमोन होनना बिटिसिनि बारग' गाहाय हाग्रामा महिलारिया रोखा बुंदों। খুব দল সংগঠনে আমার বিটিসি চুক্তিকে সাপোর্ট করেছে। অক্ষর অল বড় স্টুডেন্টস ইউনিয়ন করা নাই, সাপোर्ट করা নাই। लोगोसेनो गाव बुंनायखौ नंखाय सानदोंब्ला आरटिआइ खालामना नायनो हागोन होननानै बुंदों रायजो राजाफोरखौ। আপোনালোকে এইটো বিশ্বাস ল'ব পাৰিছে নে নাই মই নাজানো। আপোনালোকে আৰটিআই কৰক, কমিউনিষ্টে দিল্লী কমিউনিষ্টে আৰটিআই কৰক, তেতিয়া পাই যাব কোন ছাপোৰ্ট কৰিছে কোন ছাপোৰ্ট কৰা নাই। এই কাগজবিলাক দিল্লী কমিউনিষ্টে আছে এতিয়া। আৰটিআই কৰিলে পাই যাব। খুব দল সংগঠনে আমাৰ বিটিসি চুক্তিকে ছাপোৰ্ট কৰিছে। অক্ষৰ অল বড় স্টুডেন্টস ইউনিয়ন কৰা নাই, ছাপোर्ट কৰা নাই। नोजोर होनो गोनांदि बिटिसि एकर्ड खालामनायाव बयनिख्रुइबो देरसिन फिथाइया जादों बर' रावा भारत संबिजिरनि 90 फारियाव हाबनो खाबु मोननाय। এতিয়া এই চুক্তি কি আছে? প্ৰথম আমাৰ এই বিটিসি সাকসেস কিবা হোৱাটো হ'ল বিটিসি চুক্তিৰ দ্বাৰা আমি বড়ো জাতিয়ে কি পাইছে? বড়ো ভাষাটো এই শিবিৰত সোমাব পাৰিছে। বড়ো ভাষাটো অসমীয়া ভাষাৰ নিচিনা, বেংগলী ভাষাৰ নিচিনা, ছাত্ৰী ভাষাৰ নিচিনা বা পাঞ্জাবী ভাষাৰ নিচিনা অল ইণ্ডিয়া নেশ্যনেল লেংগুৱেজ হিচাপে ৰিকগনাইজ পাইছে। मानो होनोब्ला बिटिसि एकर्डनि जोहै बर' रावा 90 फारियाव हाबनो मोननायनि उननिफ्रायसो साहित्य अकादेमि बान्थाखौ गोबां बर' लिरगिरिफोरा गुबुन गुबुन आयदायाव मोननो हानाय जादों होननानै बिटिसिनि बारग' गाहाय हाग्रामा महिलारिया रोखायै फोरमायदों। এই সময়ৰপৰাহে বৰ ভাষাৰ নামত নেশ্যনেল কি একাডেমি কি এৱাৰ্ড বুলি কয় সাহিত্য একাডেমি। সাহিত্য একাডেমিটো সেই দিনাৰ পৰা বড়োসকলে পাবলৈ আৰম্ভ হ'ল। সেই দিনাৰ পৰাহে বিটিসি চুক্তি হোৱাৰ পিছত বিটিসি চুক্তিৰ সবচেয়ে ডাঙৰ সাকসেসফুল কিবা বুলি ক'লে বড়ো ভাষাটো
আমি ইন্ডিয়ান ল্যাঙ্গুয়েজ হিসাবে স্বীকৃতি দিব পাৰিছে। BTC एकर्डनि बयनिख्रुइबो देरसिन जाफुंसारनाय बुंब्ला बर' रावखौ भारत संबिजिरनि 8थि फारियाव सोनानै भारतनि मोनसे गनायजानाय राव महरै सिनायथि होनो हादों आरो बेनिफ्रायनो बर' राव थुनलाइखौ जौगाहोनो खाबु मोनबोदों। BTC চুক্তি सबसे ডাঙৰ সাকসেসফুল কিবা বুলি ক'লে বড়ো ভাষাটো আমি ইন্ডিয়ান ল্যাঙ্গুয়েজ হিচাপে স্বীকৃতি দিব পাৰিছে। এই দিনা প্ৰমোদ বড়ো আছু কি কৰিছে বিদ্যাৰ চুক্তি কৰিলে এই বড়ো ভাষাটো সেকেন্ড ল্যাঙ্গুয়েজ হিচাপে গাহৰি খাইছে। এইটো ক'ত আছে আমি ন্যাশনাল ল্যাঙ্গুয়েজ হিচাপে রিকগনাইজ পাইছে এইটো এই ক'তবা হ'লে কিবা হ'লে সেকেন্ড ল্যাঙ্গুয়েজ কিবা হ'লে থাৰ্ড ল্যাঙ্গুয়েজ বড়ো ভাষা এটা সেকেন্ড থাৰ্ড ল্যাঙ্গুয়েজ নহয়। আপনার বেঙ্গলি নিচিনা আপনার অসমীয়া নিচিনা আপনার সাথী ভাষা নিচিনা আপনার পাঞ্জাবী ভাষা নিচিনা ইকুয়াল স্টেটাস ইয়াৰ কি অফিচিয়েল ল্যাঙ্গুয়েজ কিবা ল্যাঙ্গুয়েজ বেকো বুজা जोंनि मानसिफ्रालाय আমার মানুহবিলাক আমার বড়ো মানুহবিলাক কিন্তু বুজি পায় না নাপায় মোৰ আশ্চৰ্য লাগে এইটো। এই ভাষাটো এই চুক্তিৰ দ্বাৰা দি ন্যাশনাল ল্যাঙ্গুয়েজ হিচাপে স্বীকৃতি পাইছে। অসমীয়া ভাষা যেনেকৈ স্বীকৃতি পাইছে বেংগলী ভাষা যেনেকৈ স্বীকৃতি পাইছে একেই বড়ো ভাষাও একেই স্বীকৃতি পাই পেলাই আছে এই চুক্তিৰ দ্বাৰা দি। বুজা যেনা বঢ়া আং एखमबा বইবাसो नोलाय बुंबाबो जाया बुजियोना नंगौना नङा सोलोंबा होननाय ओइ एसपिसा नंगौना नङालाय नंगौना नङा सोलोंदालाय जों बुंनायखौ ना एकदमबारे আমি খোৱাটো হয় না নহয় বুলি ভাবি আছি আমি বুজি না এই ভাষাটো যেনেকৈ নেপালী ভাষাটো ন্যাশনাল ল্যাঙ্গুয়েজ হিচাপে আজি যেনেকৈ অসমীয়া ভাষা যেনেকৈ হিন্দী ভাষা যেনেকৈ আপোনাৰ সাথী ভাষা পাঞ্জাবী বেংগলী একে ষ্টেটাছ এই বড়ো ভাষাটো এই চুক্তি দ্বাৰা আমি কৰিব পাৰিছোঁ। আপচোৱে কি কৰে এনেকুৱা ইয়াতো আৰু কি কোৱা যায় কি কোৱা নাযায় এইটো মানে ইয়াৰ নামত গাহৰি খায় গাহৰি মাৰি পেলাই খায় এই বড়ো ভাষাটো স্বীকৃতি পাইছে বোলে কিবা অফিচিয়েল ল্যাঙ্গুয়েজ এইটো ভাষা হ'ল এইটো আপুনি দিল্লীতো ইউজ কৰিব পাৰে কৰক না দিল্লী পাৰ্লিয়ামেণ্টত কৰক না কিয় কৰিব পাৰে দিল্লী পাৰ্লিয়ামেণ্টত কি লিখে আমি বড়ো ভাষাতে লেকচাৰ দিব পাৰিছে সাতসময় বিশ্বজিতে স্বীকৃতি পোৱাৰ কাৰণেতো ক'ব পাৰিছে ইয়াৰ মানে কিবা আছে ট্ৰেন্সলেটৰ আছে স্বীকৃতি পোৱাৰ কাৰণেতো আজি চব হৈছে। ইহঁতে সেইদিনা চুক্তি কৰি পেলাই কি কৰিছে ইয়াৰ নামত গাহৰি মই বিৰাট চৰম লাগে বিৰাট লাজ নেমুনা বিলকুল অসম্ভৱ লাজ নেমুনা মানুহ বিটি ঠগাই যাক কৰে বড়ো জাতিক কিয় এনেকুৱা ঠগাব পাৰে আৰু আমাৰ বড়ো এনেকুৱা আমি ক'লে নহয় নিচিনা লাগে। ইহঁতে যে ইয়াৰ নামত হত্যা গাহৰি হত্যা কৰিলে এই কোকৰাঝাৰৰ পৰা এই চৌধিয়ালৈকে এনেকুৱা ঠগাই মানুহক হয় না নহয় মই কোৱাটো হয় না নহয় আপোনালোকেতো জানে অসমীয়া বা আদিবাসী হওক আপোনালোকেতো জানিব লাগে এইটো ভাগৰ নেকি এনেকুৱা ঠগাই লাগে মানুহ ছিটুৰ বড়ো ভাষাটো আপোনাৰ অসমীয়া নিচিনা এক ছিটুৰ ষ্টেটাছ পাইছে আপোনাৰ বেংগলী নিচিনা ষ্টেটাছ পাইছে আমাৰ চুক্তিটো ইয়াৰ কাৰণে আমি বড়োসকলে এতিয়া সাহিত্য একাডেমি এৱাৰ্ড পোৱা হ'ল বছৰে বছৰে এইটোতো প্ৰমাণ না
এইটো হ'ল ব্ৰিটিছৰ চুক্তি আৰু এতিয়া ক'ত থৈছে গাহৰি মাংসটো মেলা আছে এনেকুৱা গাহৰি খোৱা এক্সাম্পল আৰু ব্ৰিটিছে 2003 চনৰ 10 ফেব্ৰুৱাৰীলৈকে যিসকল আছে সবে ব্ৰিটিছে বাসিন্দা বুলি কৈছে সবে ব্ৰিটিছে বাসিন্দা আপুনি য'ত আছে যেনেকৈ আছে এনেকেই থাকিব তাৰমানে সেই সময়ত বড়োসকলক মানে বিশ্বাসত ল'ব পৰা নাই চুক্তি হ'লে কি হ'ব কিবা একটা ভাল লিখি পেলাই থ'ব লাগিব নহ'লে দিগদাৰ হ'ব এনেকুৱা ভাবিছিল আমাৰ এনেকুৱা জৰুৰী জাতি মানে বিশ্বাসো কৰা নাযায় না কেতিয়াবা এনেকুৱা কৈ পেলাই এনেকুৱা ঠাইত লিখি দিছে যেন আমি চুক্তি হোৱাৰ পিছত যেন আমি কোনোবা অসমীয়াক খেদাব কোনোবা মুছলিমক খেদাব কোনোবা আদিবাসীক খেদাব এনেকুৱা লাগি থাকে ইহঁতে চুক্তিত কি লিখি জানে এইটোৱেই সেইকাৰণে ইয়াত ব্ৰিটিছে বাহিৰত মানুহ বড়ো মানুহ হ'লে সোমাব নোৱাৰে ব্ৰিটিছে বাহিৰত থকা বড়োসকলেও ইয়াত মাটি কিনিব নোৱাৰে থাকিব নোৱাৰে মাটি কিনিব নোৱাৰে আহি পেলাই থাকিব নোৱাৰে এনেকুৱা ঠাইত লিখিছে মানে আপুনি য'ত আছে যেনেকৈ আছে এনেকেই থাকিব ইয়াত স্পষ্ট মেনশ্যন আছে সেইকাৰণে আমি কৈছোঁ যে আজিৰ দিনত থব যিটো ইলেকশ্যনৰ কাৰণে যিটো নটিচ দিয়া আছে এইটো বেআইনী হয় আমাৰ চুক্তিত